হয় আজি এনকে ইউনিট এপছুৰ সহযোগত আমাৰ 39 ৰংজালী বৈশাগু ফালাইঠাই উদযাপন কমিটিটো লক্ষীবাজাৰত মানে ৰং বিৰঙেৰে কৰা হৈছে দুদিনীয়া কাৰ্যসূচীৰে আৰু আমাৰ ইয়াতে আমাৰ অসমৰ কেবিনেট মিনিষ্টাৰ সন্মানীয় ইউজি ব্ৰহ্ম ছাৰ ইয়াতে উপস্থিত আছে আৰু এই অঞ্চলৰ যিমানখিনি গাঁও সামৰি লয় তেওঁলোকৰ প্ৰতিখন গাঁৱৰ পৰা ৰাইজ ইয়াতে মানে একেলগে পাৰ্টিচিপেট কৰিছে। আশা কৰোঁ যেহেতু বৈশাগু আমাৰ বা বিহু আমাৰ জাতীয় উৎসৱ হিচাপে আমি সবে একেলগে শান্তি সম্প্ৰীতিটো বজাই ৰাখি আমাৰ যিখিনি জাতীয় উৎসৱ সেই পৰম্পৰা যিখিনি সমাজ ৰীতি নীতি ধৰ্মৰ যিখিনি কথা ইয়াতে আহি ওলায় আৰু সবখিনি একেলগে থাকি আমি দুদিনীয়া কাৰ্যসূচীৰে আজিৰ কাৰ্যসূচীটো আমি পালন কৰিছোঁ আৰু এতিয়া আহি আমাৰ মুকলি সভাত ধুনীয়াকৈ আমাৰ যিখিনি এৱাৰনেছ সমাজৰ আমাৰ বৈশাগুৰ বা ৰংজালী বৈশাগুৰ বিষয়ত বা আমাৰ যিখিনি ৰীতি নীতি আছে যিখিনি পৰম্পৰা আছে সেইটো আমি ধুনীয়াকৈ আজি আলোচনা কৰিছোঁ। আশা কৰোঁ আগন্তুক দিনত আমি আগৰ দিনৰ যিখিনি বিহু আছিল আমাৰ বড়ো সমাজত বিশেষকৈ ধামাই দি মানে অলপ লৈ ঘূৰা আছিল, এতিয়াও মাজে মাজে আছে যে বক্স লৈ সেই তেনেকুৱাকৈ আমি মানে ঘৰে ঘৰে যাই আমি বিহুটো পালন কৰিছিল। কিন্তু এই সময়ত এপছুৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰচেষ্টাত আমাৰ অঞ্চলতো বহুত কমি গৈছে যে ধামা লৈ বা বক্স লৈ ঘৰে ঘৰে যায় বিহু পালন কৰাটো। আজিৰ যুগত আমাৰ যিখিনি ইনষ্ট্ৰুমেণ্ট আছে জিআই টেগ পোৱা বা আমাৰ বৈশাগুৰ যিখিনি ইনষ্ট্ৰুমেণ্ট খাম চিফুং চেৰজা তৰ্কা সেইবিলাক লৈ আজিকালি আমাৰ যিখিনি বিহুবুলীয়া ৰাইজ আছে তেওঁলোকে উপভোগ কৰিছে আৰু তেওঁলোকে বুজি পাইছে যে আমাৰ নিজৰ যিখিনি ইনষ্ট্ৰুমেণ্ট সেই ইনষ্ট্ৰুমেণ্টটো লৈ আমি নিজৰ যিখিনি ৰঙালী বিহু বা বৈশাগু সেই বৈশাগুটো পালন কৰিব লাগে বোলে। আৰু সেইটোৱে আমি আশা কৰি আছিলোঁ যে চৰকাৰৰ তৰফৰ পৰা আৰু সমাজৰ যিমানখিনি জনগোষ্ঠী আছে চবে নিজৰ জনগোষ্ঠীটো বা নিজৰ পৰম্পৰাটো ধৰি ৰখাৰ কাৰণে চবেই চেষ্টা কৰে আৰু সেইকাৰণে সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াও সেইটোৱে সদায় চেষ্টা কৰি আছে আৰু এইবাৰৰ বাজেটতো আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই প্ৰতিটা জনগোষ্ঠীয়ে যাতে আগুৱাই নিব পাৰে ইয়াৰ কাৰণে পুঁজিও ধাৰ্য কৰা হৈছে। আশা কৰোঁ আগন্তুক দিনত আমি লাহে লাহেকৈ আমাৰ যিখিনি পৰম্পৰা আমাৰ জাতীয়তা যিখিনি অস্তিত্ব সেই অস্তিত্বটো বিহুৰ লগতে ৰাখিব পাৰিম বুলি আশা কৰিছোঁ। নতুন আঁচনি বুলিও ক'ব লাগিব, কাৰণ 4 বছৰৰ আগত যি চৰকাৰে আছিল তেওঁলোকে তেনেকুৱা কৰা নাছিল। কাৰণ আমি সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ একেলগে চৰকাৰৰ আমি থাকি সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই নিজৰ যিখিনি এক্সট্ৰা অৰ্ডিনাৰী ব্ৰেনেদি তেখেতে চৰকাৰখন যেনেকৈ চলাই নিজে আছে আৰু সকলোৱে ৰাইজে এইটো আঁকোৱালি লৈছে। কাৰণ আপুনি কোৱাৰ নিচিনাকৈ এইবাৰ বিহুত সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই সকলোকো মানে সম্বৰ্ধনা জনাইছে। বিহু বানেদি নহ'লে শুভেচ্ছা দিছে, নহ'লে বা আৰণাইদি প্ৰতিজন ঘৰে ঘৰে যায় আমাৰ দলৰ কৰ্মকৰ্তাসকলে প্ৰতিটা সমষ্টিত 200 জন 300 জন তেনেকুৱাকৈ আমি সম্বৰ্ধনা জনাইছোঁ। আৰু সেইটোৱে এটা টেকনিক বা সেইটোৱে আমি দি শ্ৰদ্ধা কৰোঁ বিশিষ্ট ব্যক্তিসকলক, বয়সীয়াল ব্যক্তিসকলক আমি দি আমাৰ জাতীয় উৎসৱৰ লগত তেওঁলোকক শ্ৰদ্ধা কৰিব লাগে, সৰুক মৰম কৰিব লাগে। সেইটো আমি নিজাববীয়াকৈ আমি কামটো কৰি আগবাঢ়ি যাই আছোঁ। আশা কৰোঁ তেনেকুৱাকৈ আমি শান্তি সম্প্ৰীতি মৰম কৰি আমি সমাজখন আগুৱাই নিব লাগিব আৰু চৰকাৰখন আগুৱাই নিব লাগিব। ইলেকশ্যন বুলি আমি পেপাৰে পত্ৰহে পাই আছোঁ, এতিয়ালৈকে আমি অৰ্ডাৰ এতিয়ালৈকে দেখা পোৱা নাই। যিয়ে নহওক ইলেকশ্যনটো হ'বই নিজৰ সময়মতে। আমি সদায় যিহেতু ৰাজনীতি দলৰ মূল উদ্দেশ্যই হ'ল ইলেকশ্যন খেলা বা নিজৰ দলটো ষ্ট্ৰেংথেন কৰা, আৰু আমিও তেনেকুৱাকৈ UPPL দল হিচাপে আমি ষ্ট্ৰেংথেনটো আৰু কৰি আছোঁ। ইনাৰ লাইন যিখিনি আমাৰ যিখিনি ইণ্টাৰনেল যিখিনি কাম সেই কামটো চেষ্টা কৰি আছোঁ আৰু আগন্তুক দিনত আমি ফল পাম বুলি আশা কৰোঁ। আপুনি এই 4 বছৰ মানে 4 মাহ হ'ল UPPL চৰকাৰে 4 বছৰ 4 মাহ হ'ল আপুনি অলপ অধ্যয়ন কৰি চাওক। যদি BTC হিচাপে বাই ইলেকশ্যনৰ লগত MP ইলেকশ্যনৰ লগত মোৰ বাই ইলেকশ্যনৰ লগত বা MLA বাই ইলেকশ্যনৰ লগত MP ইলেকশ্যনৰ লগত আমি 7টা প্ৰায় ইলেকশ্যন পাৰ কৰিলোঁ, কিন্তু তেওঁলোকে 7টা ইলেকশ্যনত একবাৰ ক'তবা জিতি পাইছে ন?
কিন্তু তেওঁলোকৰ মুখত সদায় আহি থাকে যে ডেডলাইনে দেই 31 মাৰ্চত বোলে চৰকাৰে শেষ হ'ব, জানুৱাৰীত বোলে ক'ৰবাত শেষ হ'ব, ক'ৰবাত ডিচেম্বৰত বোলে শেষ হ'ব, ক'ৰবাত জুলাইত বোলে শেষ হ'ব। কিন্তু আপুনি এতিয়া চাওকচোন 4 বছৰ 4 মাহ তেওঁলোকৰ ডেডলাইন দিয়া কেতিয়াবা সফল হৈছেনে? আৰু আপুনিও অধ্যয়ন কৰি চাওক 7টা ইলেকশ্যনত 4 বছৰ 4 মাহ আমি 7টা ইলেকশ্যন খেলাৰ পিছত ক'ৰবাত তেওঁলোকে জিতবা পাইছে না, জিতবা পাৰছি না? তেতিয়াহ'লে আপুনি নিজে বুজি পাব যে তেওঁলোকৰ যিখিনি মুখৰ কথা না কেনেহেনকৈ কি বাস্তৱ ৰূপায়ণ কৰিব সেইটো আপুনি নিজে বুজি পাব। আৰু আপুনিতো মোৰ সমষ্টিৰে মানুহ, মোৰ সমষ্টিটো এবাৰ অধ্যয়ন কৰি চাওক ক'ত কি কেনেহেনকৈ BPF কি কাম কৰি আছে। সেইটো যদি আপুনি তুলনামূলকভাৱে যদি আপুনি নিজৰ ব্ৰেণ্ডটো যদি ব্যৱহাৰ কৰি চায় তেতিয়াহ'লে ককলাবাৰী সমষ্টিত বা BTCত বা BTRত BPF 0 হ'ব যায় আছে। হয়, তেওঁলোকে নতুন ৰাজনীতি দল খুলিছে বুলি মই শুনিছোঁ। তেওঁলোকেতো কেনেকৈ কি ভাবি চিন্তা কৰি ৰাজনীতি দলটো খোলাক মই বুজি পোৱা নাই। কিন্তু যিয়ে নহওক কিয় যিহেতু ডেম'ক্ৰেচি আমি আছোঁ, সবে ৰাজনীতিটো খুলিব পাৰে। কিন্তু মই ভাবোঁ আমি একত্ৰিত হৈ যদি আগবাঢ়ি গ'লোঁ হয় তেতিয়াহ'লে আমি বেছি ভাল ফল পালোঁ হয়। যিয়ে নহওক তেওঁলোককো মই শুভেচ্ছা দিছোঁ যাতে আগন্তুক দিনত তেওঁলোকৰ যিখিনি মিছন এণ্ড ভিজন সেইটো সম্পূৰ্ণ হ'ব বুলি সম্পূৰ্ণ হওক যাতে। কাৰণ এতিয়া 17 বছৰ চৰকাৰৰ থাকি অহা BPF দলে এটাৰ পিছত এটা খহি যাই আছে। যোৱা ৰাতিৰ আপোনালোকে নিউজত চাই ডেপুটি স্পীকাৰ চৰণ ডাঙৰীয়াই আমাৰ UPFৰ লগত জইন হ'ল। তেনেকুৱা ছিষ্টেমত BPFৰ দলৰ যিখিনি নেতাসকলে নেতাসকলে আমাৰ লগত জইন হোৱাৰ পিছত অঞ্জলি দৈমাৰী ডাঙৰীয়ানীয়ে যি নতুন দল খোলাক তেতিয়াহ'লে কিমান হেম্পাৰ হ'ব আপোনালোকে বিবেচনা কৰকচোন। 17 বছৰ চলি থকা চৰকাৰ চলি থকা দলে যদি UPFৰ লগত মানে ফেৰবাৰ বা পাৰা নাই 4 বছৰ 4 মাহ হোৱা চৰকাৰৰ লগতে, তেতিয়াহ'লে নতুন দলটো আৰু ক'ত পাৰিব বুলি আপোনালোকে অলপ বিশ্লেষণ কৰক, ভালকৈ অলপ বিবেচনা কৰক। তেতিয়াহ'লে ফলটো নিজৰ মনতে আহি যাব বুলি মই আশা কৰোঁ। ধন্যবাদ।